যদি 500লৈকে নামিও নাহে 700ও যদি থাকে তথাপিতো আমি চেষ্টা কৰিম যে 1 ছেপ্টেম্বৰৰ পৰা যাতে আমি এই ইণ্টাৰ ডিষ্ট্ৰিক্টে হওক আমি খুলি দিব পাৰোঁ ডিগ্ৰী থাৰ্ড ইয়াৰ পোষ্ট গ্ৰেজুৱেট ফাইনেল ইয়াৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়াৰ আৰু ক্লাছ 10 এইকেইটা শ্ৰেণীও 1 ছেপ্টেম্বৰৰ পৰা খুলি দিয়াৰ বাবে আমি এটা চিন্তা কৰিছোঁ সেইকাৰণে মই মোৰ দুটা অনুৰোধ থাকিব ক্লাছ 10 যদিহে 18 বছৰৰ ওপৰত ক্লাছ 12 যদিহে 18 বছৰৰ ওপৰত ডিগ্ৰী ফাইনেল ইয়াৰ আৰু পোষ্ট গ্ৰেজুৱেট ফাইনেল ইয়াৰৰ সকলো ল'ৰা ছোৱালী যাতে ভেকচিন লৈ লয় কাৰণ হোষ্টেলত থাকিবৰ কাৰণে ভেকচিনটো মাষ্ট হ'ব সিঙ্গল ভেকচিন ললেও হ'ব কাৰণ ডাবল ভেকচিনটো নিজে লওঁ বুলি ল'ব নোৱাৰে সময়ৰ লগত ল'ব কিন্তু অন্তত ভেকচিন লোৱাৰ লগে লগে হোষ্টেলত থাকিব পাৰিব হোষ্টেল অকল সেইসকলৰ কাৰণেহে মুকলি হ'ব যাৰ ভেকচিন থাকিব সেইকাৰণে এই 15 দিনত যাতে শিক্ষক কলেজৰ অধ্যাপক অধ্যাপিকা আৰু বিশেষকৈ আমাৰ হোষ্টেলত থাকিব খোজা ছোৱালী ল'ৰা কলেজত ছাত্ৰ ছাত্ৰী তেওঁলোকে যাতে ভেকচিন লয় আমি যাতে 1 তাৰিখৰ পৰা খুলিব পৰা অৱস্থালৈকে আহোঁ ৰাইজে সহায় নকৰিলেতো খুলিব নোৱাৰিম গতিকে অহা 15 দিনত যাতে সকলোৱে ভেকচিন লয় আৰু আমাৰ হাতত ভেকচিনো অপৰ্যাপ্ত শব্দটো ভুল হ'ব সাফিচিয়েন্ট ভেকচিন থাকিব ক্লাছ যদি খুলি যায় 1 তাৰিখৰ পৰাতো মোবাইলো দিব নালাগিব নাই এনেইতো মোবাইল দিলে মানুহে সমালোচনা কৰিব আমাৰ কথাটো আছিল যে যদি কোভিডৰ তৃতীয় ৱেভ আহে অসমীয়া স্কুলৰ ল'ৰা ছোৱালী যাতে পঢ়াৰ পৰা বঞ্চিত নহয় তাৰ কাৰণে মোবাইল দিম কিন্তু যদি 1 তাৰিখৰ পৰা আমি স্কুল খুলিয়ে দিব পাৰোঁ তেতিয়াহ'লে তো মোবাইল দিয়াৰ প্ৰয়োজনো নাথাকিব